নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বিশ্বনাথ চাৰিআলিৰ দুটা পৰ্যটনস্থলীৰ বিষয়ে আপোনালোকক ক'ম। তাত মানুহে প্ৰায় বনভোজ খায়। আপোনালোকক মই সেই দুটা ঠাইৰ বিষয়ে ক'ম। আপোনালোকে বিশ্বনাথ চাৰিআলি আহিলে সেই দুটা ঠাই ভিজিট কৰিব পাৰিব। ঠিক আছে, চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1ত আছে আপোনালোকৰ বিশ্বনাথ ঘাট। বিশ্বনাথ ঘাট অতিকৈ সুন্দৰ হয়। আপোনালোকে তাত প্ৰকাণ্ড শিল দেখা পাব আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি আছে বিশ্বনাথ ঘাটত। আপোনালোকে তাত যাব পাৰিব। বিশ্বনাথ ঘাটত আপোনালোকে ব্ৰহ্মপুত্ৰৰ মাজত এটা আইলেণ্ড পাব, অকলশৰীয়া আইলেণ্ড, তাতো আপোনালোকে যাব পাৰিব আৰু তাত গৈ আপোনালোকে সুন্দৰ এটা টাইম স্পেণ্ড কৰিব পাৰিব। নেক্সট 2 নম্বৰটো হ'ল নমৰা পিকনিক প্লেচ। ঠাইটোৰ নাম হ'ল নমৰা পিকনিক প্লেচ। এইটো এটা বহুত সুন্দৰ ঠাই হয়, বিশ্বনাথ চাৰিআলিতে অৱস্থিত আছে। আপোনালোকে আহিলে গম পাব আৰু ঠাইটো বহুত সুন্দৰ হয়। আপোনালোকে পিকনিক খাবলৈ তাত যাব পাৰে। একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি আছে, পানী আছে ধুনীয়া ধুনীয়া আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে মানে পূৰা সম্পূৰ্ণভাৱে ভৰি আছে। আপোনালোকে তাত গৈ কিনি তাত যিটো মানে বনভোজ ন, তাত আপোনালোকে পিকনিকটো খাই তাৰ আনন্দ ল'ব পাৰিব। চ' যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।